বা গুৱাহাটীত যাই দেখোন তই একেবাৰে এক পিচ মাল হৈ আহিছে হে বেলেগ দেখোন আৰু ড্ৰেছ নৰাহে আমি আৰু গাঁৱত থকা মানুহ ক'ত পাত্তাব নোৱাৰোঁ এনেকৈ কিয় কোৱা মইতো গাঁৱৰে ছোৱালী হয় ন টাউনত দুদিনমানহে থাকিলোঁ গুৱাহাটীত যাবনো কেইদিন হৈছে তোমালোকৰ লগতেতো মই উমলি যামলি ডাঙৰ হৈছোঁ আকৌ তোমালোকে মোক এনেকৈ কোৱা নে ইনচাল মাৰিছা আৰু মানে ন মোৰ কপাল খান তই দেখোন একেবাৰে কচিত বাদ দি লিখিত থৈছে ভাই এই বা ল'ৰাহে তোৰ ভাষাও চেঞ্জ হ'ল মানে দে আৰু নালকে দে আৰু আমাৰ লগত মিলবা তই এনেকৈয়ে থাক আৰু ইয়াৰ কি কৈছে তই গুৱাহাটীত থকা আপি হৈও এনেকৈ পাৰা নাই ধৰতো দে ধেত তেৰিকা কেনেকৈ পাতছি ভাই চি মই যাওঁ দে আৰু বাছত থাকিব নোৱাৰা হৈছে ৰ'বা নাই ক'ত যোৱা ইমান বাছ ওলোৱা নাই নহয় তুমি যিমান কৈছা মইতো ব্লু ডিছপ্লে মাৰি আহিছোঁৱে ন ইমানতো বাছ ওলাব নালাগে চাগে তুমি ইমান বাছ কিয় পাইছা মই ভাবিলে ইমান বাছ নোলাইতো চবেই কয় ধূপ গোন্ধাইছে বুলিহে তুমি আকৌ আজি মোক পাদা বুলি ক'লা মোৰ মায়ে তোক পাদলি যিগিলাখানে ধূপ গোন্ধাব বুলি তাক কয়ে তই সেইগিলাখানৰ লগতে থাকে আই মোৰ লগত থাকিব নালাগে মই নৰো দে তোৰ লগত মই পাদুৰ পাছত যদি নমৰি থাকোঁ তেতিয়াহ'লে তোক মই কালি লগ পাম দে আজি হ'ব দে বাই